নমস্কাৰ, মই দুলুমণি দেৱীয়ে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি ক'বলৈ ওলাইছোঁ ফৰ্মসমূহৰ ওপৰত। আপোনালোকে ইতিমধ্যে গম পাইছে যে 10,000 টকীয়া ফৰ্মসমূহ বৰ্তমান জিলাসমূহত বিতৰণ কৰি থকা হৈছে। সেয়েহে আমাৰ শোণিতপুৰ জিলাত 21 তাৰিখ দেওবাৰে বিতৰণ কৰা হ'ব। আপোনালোকে সকলোৱেই গ্ৰাম্য সংগঠনৰ সম্পাদিকা অথবা জীৱিকা সখীসকলৰ লগত যোগাযোগ কৰিব, কাৰণ ফৰ্মসমূহ গাঁও পঞ্চায়তৰ পৰা আনিব লাগিব। সেয়েহে কেনেধৰণে আনিব লাগিব, কেনেধৰণে যাব লাগিব, সেয়েহে আপোনালোকে সেইসমূহ কথা জীৱিকা সখী বাইদেউৰ লগত আলোচনা কৰি ল'ব। ফৰ্মসমূহ আনিবলৈ যাওঁতে আপোনালোকে আধাৰ কাৰ্ডসমূহ লগত লৈ যাব, কাৰণ আধাৰ কাৰ্ডসমূহ যদি আপোনালোকে নিনিয়ে তেতিয়াহ'লে হয়তো ফৰ্মসমূহ নিদিবও পাৰে। আপোনালোকৰ গোটত যদি 10 গৰাকী সদস্য থাকে, 10 গৰাকী সদস্য আপোনালোকে সকলো যাব লাগিব, কাৰণ মুখ্যমন্ত্ৰীৰ দ্বাৰা যিটো নতুন আঁচনি আপোনালোকৰ মাজত বিতৰণ কৰা হৈছে, সেই 10,000 টকীয়া পইচাসমূহ সকলো সদস্যই পাওক, সেয়েহে আমি কামনা কৰিছোঁ। আপোনালোকৰ ফৰ্মসমূহ কেনেধৰণে ফিল আপ কৰিব, মই এটা আকৌ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ পুনৰ দিম। সেয়েহে ফৰ্মসমূহ আপোনালোকে পূৰাওঁতে এমাহ সময় পাব। আপোনালোকে ফৰ্মসমূহ পোৱাৰ পিছতে ফৰ্মসমূহ ভুলকৈ ফিল আপ নকৰিব, কাৰণ ফৰ্মসমূহ এখনেই পাব। সেয়েহে এখন ফৰ্মে আমি বৰ ভাল ধৰণে ফিল আপ কৰিব লাগিব। যদি আমি ভুলকৈ ফিল আপ কৰোঁ তেতিয়া আমি পুনৰ এখন ফৰ্ম নাপাওঁ। সেয়েহে ফৰ্মসমূহ পূৰাওঁতে যাতে আপোনালোকে চাব, তাত ভুল নহয়। ভুল হ'লে আপোনালোকে ফৰ্মসমূহ নাপাব। আৰু আপোনালোকে এটা কথা মন কৰিব যে যদি আপোনালোকৰ বেংকৰ লগত যদি আপোনালোকৰ একাউণ্টসমূহ লিংক হৈ থকা নাই, সেয়েহে আপোনালোকে এমাহৰ ভিতৰত আপোনালোকে বেংকৰ লগত আপোনালোকে আধাৰসমূহ লিংক কৰিব, নহ'লে আপোনালোকে কোনো ধৰণৰ পইচাটো নাপাব। আৰু নতুন যিবিলাক আঁচনি আহে, সেই আঁচনিসমূহৰ বিষয়ে মই আপোনালোকৰ আগত অৱগত কৰি থাকিম। সেয়েহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।